Hello friends, মই মানস আৰু আপোনালোকে চাই আছে এমপি টকিজৰ এটা ফ্ৰেছ কামাল এপিসোড সকলোকে স্বাগতম জনাইছো তো বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো এটা চাইনিজ এপ টিকটক কিন্তু ভাৰতবৰ্ষত টিকটকৰ জনপ্ৰিয়তা আটাইতকৈ বেছি আৰু ভাৰতবৰ্ষৰ মানুহবোৰে ভাবি আছে যে টিকটক বন্ধ হৈ গ'ল আমি আৰু সেই ড্যান্সবোৰ কৰিব নোৱাৰিম আমি আৰু সেই এক্টিংবোৰ কৰিব নোৱাৰিম আসলতে চাওক টিকটক বন্ধ হোৱা নাই টিকটক জাস্ট প্লে ষ্টৰৰ পৰা আৰু এপ ষ্টৰৰ পৰা মানে যিসকলে এন্ড্ৰইড ইউজ কৰে তেওঁলোকৰ প্লে ষ্টৰৰ পৰা টিকটক নোহোৱা হৈছে আৰু এপ ষ্টৰৰ পৰা টিকটক নোহোৱা হৈছে টিকটক বন্ধ হোৱা নাই টিকটক বন্ধ হোৱা কেতিয়া ক'ব যেতিয়া আমাৰ যিবিলাক নেটৱৰ্ক প্ৰভাইডাৰ আছে সেই নেটৱৰ্ক প্ৰভাইডাৰ বিলাকে অৰ্থাৎ জিঅ' হ'ব পাৰে বা এয়াৰটেল হ'ব পাৰে মানে আইডিয়া হ'ব পাৰে এইবিলাক নেটৱৰ্ক প্ৰভাইডাৰে যেতিয়া তাৰ সাৰ্ভাৰটো ডাউন কৰি থব টিকটকৰ তেতিয়াহে এইটো বন্ধ হোৱা বুলি ক'ব লাগিব কিন্তু এতিয়া বন্ধ হোৱা নাই এতিয়া জাস্ট এপটো বন্ধ হৈ আছে মানে নোহোৱা হৈ আছে এপ ষ্টৰৰ পৰা আৰু প্লে ষ্টৰৰ পৰা আসলতে মেইন কেছটো এনেকুৱা ধৰণৰ যে মাদ্ৰাজ হাইকোৰ্টে ভাৰত চৰকাৰক ৰিকুৱেষ্ট কৰিছিল যে টিকটক নামৰ যিটো চাইনিজ এপ সেই এপটো কৰি দিব লাগে বন্ধ কাৰণ এই টিকটক এপটোৰ পৰা বিভিন্ন ধৰণৰ আপত্তিজনক ভিডিঅ' আপলোড হৈ আছে আৰু যুৱচামে যা তা যি টি কৰিবলৈ উৎসাহ পাইছে গতিকে এই মাদ্ৰাজ হাইকোৰ্টে এই কথাখিনি ভাৰত চৰকাৰক কৈছিলে যে ভাৰত চৰকাৰে কিবা এটা ষ্টেপ লওক টিকটকৰ ওপৰত কাৰণ টিকটকে এনেকুৱা ধৰণৰ যা তা যি টি ভিডিঅ' আপলোড কৰাৰ কাৰণে যুৱচামক উৎসাহ দি আছে তেতিয়া কি কৰিলে যে ভাৰত চৰকাৰে আৰু এই সকলোখিনি কথা সুপ্ৰিম কোৰ্টক দায়িত্ব দি দিলে যে টিকটক এপটো সঁচাকৈ বন্ধ কৰিবলগীয়া হয় নে নহয় সঁচাকৈ টিকটক এপটোৱে আপত্তিজনক ভিডিঅ' আপলোড কৰি আছে নে নাই সকলোবোৰ কথা চালি জাৰি চাবৰ কাৰণে সুপ্ৰিম কোৰ্টক সকলোবোৰ কথা দি দিলে মানে সুপ্ৰিম কোৰ্টক সকলোবোৰ দায়িত্ব দি দিলে আৰু সুপ্ৰিম কোৰ্টে চালি জাৰি চাই থাকোঁতে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকনলজিয়ে গুগলৰ প্লে ষ্টৰক আৰু এপেলৰ এপ ষ্টৰক এই টিকটক যিটো এপ সেই টিকটকটো নোহোৱা কৰিবৰ কাৰণে তেওঁলোকক ক'লে আৰু তেওঁলোকে নোহোৱা কৰি দিলে এতিয়া যদি আপোনালোকে চাই মানে গুগলত প্লে ষ্টৰ বা এপ ষ্টৰ তেতিয়া এই এপটো আপোনালোকে নাপাব চ' এইটো কথা মানে মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকনলজিয়ে গুগল আৰু এপলক ক'লে যে আপোনালোকৰ যি এপ ষ্টৰ আছে আৰু প্লে ষ্টৰ আছে সেই তাৰ পৰা এপটো বন্ধ কৰি দিব লাগে এতিয়া সুপ্ৰিম কোৰ্টে এতিয়া লাষ্ট 22 তাৰিখ সময় দিছে অহা এপ্ৰিলৰ 22 তাৰিখ যদি 22 তাৰিখে মানে ফাইনেল ডিচিজন হ'ব যে এই এপটো সঁচাকৈ একেবাৰে নোহোৱা কৰিব লাগে নে নালাগে যদি লাগে তেনেহ'লে নোহোৱা কৰি দিব আৰু যদি সুপ্ৰিম কোৰ্টে কয় এই এপটোৰ পৰা আৰু মানে বেয়া ভিডিঅ' আপলোড নহয় বা আল্টু ফাল্টু ভিডিঅ' আপলোড নহয় কিবা ৰেষ্ট্ৰিকশ্যন দিব তেতিয়াহ'লে এই এপটো বন্ধ নহয় আৰু এতিয়া 100% বন্ধ নহ'লেও প্ৰায় 50% মান এপটো বন্ধ হৈ গৈছে মানে নোহোৱা হৈ গৈছে মানে কি এপটোৰ ডাউনলোডিং নোহোৱা হৈ মানে আপডেট নোহোৱা হৈ যাব তাৰ মানে কি এপটো আৰু 50% মান নোহোৱা হৈ যাব তথাপিও এতিয়া জেণ্ডাৰেৰে বা এনেকুৱা ধৰণেৰে এপটো আনি কিনে চলাব পাৰে তথাপিও 50% মান আমি নোহোৱা বুলিয়ে ক'ব লাগিব এতিয়া 22 তাৰিখৰ অপেক্ষা যিসকলে টিকটকক ভাল পায় যিসকলে টিকটকত ভিডিঅ' বনায় টিকটকত নাচে টিকটকত এক্টিং কৰে তেওঁলোকৰ কাৰণে 22 তাৰিখটো হৈছে শেষৰ দিন আৰু 22 তাৰিখে টিকটকৰ ভাগ্য নিৰ্ণয় হ'ব যে সঁচাকৈ টিকটক থাকিব লাগে নে নাই এইটো সৰু ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ আৰু এইখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পালে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন টাটা বাই বাই